তো ফিজিক্যালি দিয়া এইটো কোনে এইটো কোনো কথা নহয় একো ঘটনা নাই হোৱা তাকেতো শুনা পোৱা গৈছে তাৰমানে দুই ৰায় ৰাউণ্ড মানে কোন জেগাত ৰেংমা ডিফু থানাৰ অন্তৰ্গত 3 কিলো অঞ্চলত হুকুৰি টিচপি নামৰ এগৰাকী যুৱতীক প্ৰায় ৰাতি 1:07 কোনোবা দুৰ্বৃত্তই গুলি কৰি তেখেতক প্ৰাণহানি কৰে আৰু তাৰ পিছে পিছে মই আৰু আমাৰ এডিশ্যনেল এছ পি ক্ৰাইম আৰু আমাৰ গোটেই দিছপুৰ থানাৰ যি টীম আছে ডিফু থানাৰ যি টীম আছে আমি উপস্থিত হওঁ প্ৰায় 2:30 বজাত আৰু তাৰপিছত আমি তদন্ত আৰম্ভ কৰোঁ আমি আমাৰ টেকনিক্যাল সাপোৰ্ট আৰু আমাৰ তদন্তৰ কালত আমি প্ৰথমতে দুজন যুৱকক আমি কৰায়ত্ব কৰোঁ তেওঁলোক হ'ল মুকৰাং তেৰাং আৰু ৰাংচিনাথ ৰংপি তেখেত দুজনক আমি প্ৰথমতে কৰায়ত্ব কৰাৰ পিছত তেওঁলোকক আমি ফুটপুছ কৰাৰ পিছত আৰু এজন ব্যক্তিক আমি যোৱা নিশা আমি কৰায়ত্ব কৰোঁ তেখেতৰ নাম প্ৰবীণ ৰংপি আৰু তিনিজনকে আমি কৰায়ত্ব কৰাৰ পিছত আমি যোৱাকালি ফুটপুছ কৰাৰ পিছত বিতং তথ্যটো আমি গম পাওঁ মুকৰাম নামৰ ব্যক্তিজনে যিটো পিষ্টলেৰে গুলি মাৰিছিল সেই পিষ্টলটো দি পেলাই এখন বাৰীত লুকুৱাই থৈছিলে যোৱাকালি পিষ্টলটো উদ্ধাৰ কৰা হ'ল আৰু গোটেই যি তাতে জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত এই সকলোকে আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু আমি এই তিনিজন যুৱকক ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আমি আৰু পৰৱৰ্তী পৰ্যায়ত এই ইয়াৰ যিটো কাৰণ কি কাৰণে হত্যা কৰিলে সেয়াও আমি কিছু প্ৰাৰম্ভিক আমাৰ তদন্তত আমি গম পাইছোঁ যুৱতীগৰাকীৰ মুকৰাং বোলা ব্যক্তিজনৰ দেউতাকৰ লগত এক ধৰণৰ সম্পৰ্ক আছিল বুলি এটা তথ্য আমাৰ ওচৰলৈ আহিছে আৰু সেই তথ্য সেই সম্পৰ্ক হোৱাৰ কাৰণে কিছু অশান্তি হোৱাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিছে বুলি আমি পিছত আমি জানিব পাৰিছোঁ আৰু আমি অনাগত সময়ত তদন্তত বাকী কথা আমি জানিব পাৰিম শকত ধনৰ তেওঁলোকক প্ৰলোভন দিয়াটো আমি এতিয়ালৈকে জানিব পাৰিছোঁ মানে তেওঁৰ সতীৰ্থ হয় হয় আৰু এতিয়ালৈকে যি খৰচ হৈছে সেই খৰচো সকলোবিলাক মুকৰাঙেই কৰিছে বুলি আমি আমাৰ তদন্তত আমি পাইছোঁ ঘটনাটো সংঘটিত কোনে কৰিলে মূল আচৰণজন এইটো তদন্তৰ ক্ষেত্ৰত এতিয়া আমি এই কথাটো ব্যক্ত কৰিবলৈ অলপ অসুবিধা হ'ব এই গোটেই তদন্তটো চলি আছে এতিয়া আমি কোনে কৰিলে সেইটো আমি ইতিমধ্যে গম পালোঁ আৰু কেনেকৈ কৰিলে আমি ইতিমধ্যে গম পালোঁ আৰু কাৰ প্ৰৰোচনাত কৰিলে এইটো আমি গম পালোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ফাৰ্ডাৰ ডিটেইলছ আমি ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতহে আমি গম পাম বৰ্তমান কিমানজন আটক কৰিছে বৰ্তমান আমি 3জন আটক কৰিছোঁ আৰু যিজন মুকৰাঙৰ পিতৃক আমি তেখেতক সোধপোছ কৰি আছোঁ বৰ্তমান প্ৰবীণ ৰংপি হয় আমি এতিয়ালৈকে জানিব পৰা প্ৰাথমিক তথ্য মতে তেওঁ KPLT কোনোবা এটা গ্ৰুপত তেওঁ সদস্য আছিল বুলি প্ৰাথমিক সদস্য আছিল বুলি গম পাইছোঁ এইটো ভেৰিফিকেশ্যন আমি কৰি আছোঁ এতিয়া স্যার এইদিনা আৰু এটা কথা ওলাইছে ডিফু বজাৰত যে সেম ডে এজন MSCৰ ঘৰৰ সন্মুখত তিনিটা গুলি ফুটোৱা হৈছিলে ডিফু এইটো আপোনালোকৰ দুটা তথ্য আছে নেকি তেনেকুৱা তথ্য আমি পোৱা নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্টিং বা পুলিচৰটো আমাৰ কোনো জনোৱা নাই আমি এইটো বাৰু আপুনি যেতিয়া কৈছে এইটো বস্তু আমি চাম এই তথ্য আমি এতিয়ালৈকে পোৱা নাই ইতিমধ্যে যি হাথিয়াৰ ব্যৱহাৰ হৈছিলে যিটো পিষ্টল ব্যৱহাৰ হৈছিলে সেই পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু দুইজাই মিছফায়াৰ্ড গুলিও আমি লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ যিটো কথা ইতিমধ্যে আমাক এজন একিউজডে আগতে কৈছে যে 2টা ৰাউণ্ড মিছ হৈছিলে সেই 2টা ৰাউণ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু ঘটনাস্থলীৰ পৰা আমি যিটো ৰাউণ্ড ফায়াৰ হৈছিলে সেই ৰাউণ্ডৰ এম্পটি কেছো আমি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মানে সম্পূৰ্ণ পাৰিবাৰিক সংঘাতৰ সংক্ৰান্তত এই হত্যাকাণ্ডটো হৈছিলে হয় এটি আৰু মানে এটা বৃহৎ গ্যাং টাইপ জড়িত হৈ আছে আমি এতিয়ালৈকে কেইবাজনো মানুহৰ নামো পাইছোঁ এই গোটেই কনস্পিৰেচিটোত
আমি সকলো তথ্য এতিয়া জনাব বিচৰা নাইকিয়া, কাৰণ কিছু লোক ধৰিবলৈ বাকী আছে আৰু হয়তো নতুন কিবা এংগলো আহিব পাৰে। গতিকে আমি 5-6জন মানুহক ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু বাকী তদন্তৰ কালত কিবা নতুন থাকিলে আপডেট আপোনালোকক দিম আমি। আমি গম পোৱা মতে হাথিয়াৰটো তেওঁলোকে ডিমাপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ। মুকৰাঙৰ পিতৃৰ সৈতে যিটো সম্পৰ্ক আছিল বুলি কৈছে আপুনি, গতিকে এই গোটেই ঘটনাত মুকৰাং কেৰাং জড়িত থাকিব পাৰে? মুকৰাং জড়িত আছে, হয়, মুকৰাং জড়িত আছে। মুকৰাঙে ফাইনেন্স কৰিছে বুলি আমি গম পাইছোঁ। মুকৰাঙে পিষ্টলটো কিনিবৰ কাৰণে পইচাৰ যোগানো মুকৰাঙে ধৰিছে বুলি আমি চুপাৰী কিলাৰ বুলি একজেক্টলি ক'ব নোৱাৰি। তেওঁলোকে একেলগে গোট খাই পেলাই গোটেই এটা কনস্পিৰেচি কৰি পেলাই কৰিছে। এইটো তদন্তৰ পিছত পৰৱৰ্তী পৰ্যায়ত ওলাব।